মৰ্নিং এভৰিৱান আৰু এটা নতুন ভিডিঅ' আজি অনুহঁতৰ লগত পিকনিক মিনি ভিডিঅ' বনাইছোঁ 31 তাৰিখৰ দিনা ৰাতি ঘৰতে খাই 31 তাৰিখে আমি ওলালোঁ গুৰিজানৰ ফালে পিকনিক খাবলৈ ওলালোঁ মানে আমাক লগ ধৰিলে আমি ক'তো নাযাওঁ বুলি ঘৰতে সোমাই আছিলোঁ দুপৰীয়া 12টা বজাত ওলালোঁ পিকনিক খাবলৈ বনাইছে আমাৰ বাইদেৱে মাংস বনাই আছে এফালে আমি পিকনিক প্লেচ পালে এইফালে মাংস বনাই আছে ফাৰ্ষ্ট দিছে খাবলৈ এফালে কণী ব্ৰেড পিকনিক খাবলৈ আজি পাৰ্টিটো কৰিশ্মা ফালৰ পৰা আয়োজন কৰাৰ কাৰণে ব্ৰেড আজি ৰেডি কৰি আছে তাৰপাছত অলপ ফূৰ্তি কৰিলোঁ এনজয় কৰিলোঁ তেওঁলোকৰ লগত ল'ৰা ছোৱালীকেইটা আৰু মই মিষ্টাৰ নাই মিষ্টাৰ বেলেগ এটা কামত বাহিৰত যাবলগীয়া হ'ল সেইটো কাৰণে আমিকেইটা আহিলোঁ পিকনিক ফূৰ্তি অলপ কৰিলোঁ আৰু ফূৰ্তি কৰি মেলি আৰু ল'ৰা ছোৱালীকেইটাক খাবলৈ দিছে তাৰপাছত আমি বহি দিছোঁ চব একেলগে কৰিশ্মাহঁতৰ ভাড়া ঘৰত থকা নেবাৰ এইফালে মাংস বনিয়ে আছে ভাল হৈছে টেষ্টি এবাৰ মিনা তাৰপাছত শেষত আমি বহিলোঁ খাবলৈ 12টা বজাত অহাৰ পাছতো ইমান সোনকালে ভাত হ'ব বুলি ভবাই নাছিলোঁ যিহেতু এটা ট্ৰিপ সোনকালে আগতীয়াকৈ আহিলে আহি তেওঁলোকে বনাই আছিলে তাৰপিছত আমি খালোঁ যদি মিনি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব অহা সময়ত অকণমান নাচি ফূৰ্তি কৰি ল'লোঁ তেতিয়াহ'লে আহিছোঁ পিকনিক খালোঁ নতুন বছৰ আজি আমি অনুহঁতৰ ফেমিলিৰ লগত এনেকৈ পিকনিক খালোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে অনু কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ঠিক আছে বাই 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 চবৰ দিনবোৰ শুভ হওক